নমস্কাৰ। আজি ভিডিঅ'টোত মই দশম শ্ৰেণীৰ লেখক হেমচন্দ্ৰ গোস্বামীদেৱে লিখা প্ৰাচীন ভাৰতীয় শিক্ষা নামৰ পাঠটিত থকা প্ৰশ্নাৱলীৰ 4 আৰু 5 দুটা প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ। কিন্তু যদিহে ভিডিঅ'টো ভাল লাগে প্লিজ আপোনালোকে এটা লাইক কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। প্ৰাচীন ভাৰতীয় শিক্ষা নামৰ পাঠটিত 4 নম্বৰ প্ৰশ্নটো আছে আৰ্য শিক্ষাৰ কলা বিদ্যা কিমানটি? প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আৰ্য শিক্ষাৰ কলা বিদ্যা কোন কোন বিভাগত দিয়াৰ ব্যৱস্থা আছিল? উত্তৰ আৰ্য শিক্ষাৰ কলা বিদ্যা 64 বিধ। প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আৰ্য শিক্ষাৰ কলা বিদ্যা তলত দিয়া 11টা বিভাগত দিয়াৰ ব্যৱস্থা আছিল। সাহিত্য, গৃহপাল বিদ্যা, ৰন্ধন বিদ্যা, সাজ-সজ্জা আৰু পৰিচ্ছদ বিদ্যা, হাতেৰে কাম কৰা বিদ্যা, শিল্প বিদ্যা, বিজ্ঞান, সংগীত বিদ্যা, নাট্য বিদ্যা, শিষ্টাচাৰ বিদ্যা, শাৰীৰিক ব্যায়াম বিদ্যা। 5 নম্বৰটো আজিকালি শিক্ষাৰ লগত প্ৰাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পাৰ্থক্যৰ কথা বহলাই আলোচনা কৰা। উত্তৰ আজিকালি শিক্ষাৰ লগত প্ৰাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পাৰ্থক্যৰ কথা তলত আলোচনা কৰা হৈছে। প্ৰাচীন শিক্ষাৰ চৰম উদ্দেশ্য আছিল ত্যাগ আৰু শিক্ষাৰ মূল মন্ত্ৰ আছিল মুখ্য লাভ অৰ্থাৎ মুক্তি। লেখকৰ মতে আগৰ কালৰ শিক্ষাৰ উদ্দেশ্য আছিল মানুহৰ সজ বৃত্তিবোৰক ফুলাই তুলি অসৎ বৃত্তিবোৰক দলিয়াই পেলাই জীৱন যুদ্ধৰ নিমিত্তে সাজু কৰা। কিন্তু বৰ্তমানৰ শিক্ষা ব্যৱস্থা চাকৰিমুখী। প্ৰাচীন কালত শিক্ষাৰ যোগেদি নানা বিষয়ত সিদ্ধি লাভ কৰি নতুন তত্ত্ব আৰু সত্য আৱিষ্কাৰ কৰিছিল। কিন্তু বৰ্তমান সময়ত তাৰ সংখ্যা নিচেই কম। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই ইমানতেই ভিডিঅ'টো সমাপ্ত কৰিব বিচাৰিছোঁ। পুনৰ বেলেগ এটা ভিডিঅ' লৈ সকলোৰে আগত উপস্থিত হ'মহি।